আচলতে তেওঁ পাঠানৰ লগতে আছে, তেওঁ মুছলমানৰ লগতে আছে, বাকীবোৰ তেওঁ ভেকু ভাওনা কৰি আছে। তেওঁৰ আগতে শিক্ষামন্ত্ৰী আছিল, কি শিক্ষা দিলে তেতিয়াহ'লে? আমাৰ হিন্দু নাৰীয়ে ক'ৰবাত নিজকে দেৱী হৈ থকাতকৈ কাৰোবাৰ ভোগৰ সামগ্ৰী হোৱাটো বেছি ভাল পোৱা হৈছে চাগে। আপোনালোকে দেখিছে বাহবোৰ সংবাদ মাধ্যমে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়াটো দেখা নাপায়। সংবাদ মাধ্যমেতো হিমন্ত বিশ্ব শৰ্মাৰ ভালেই দেখা পায়। কিয় ভাল দেখা পায় সেইটো মই ক'ব নোৱাৰোঁ। সাম্প্ৰতিক বাৰ্তাসমূহৰ দৰ্শকলৈ শুভেচ্ছা জনাই আজি কট্টৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ চাণক্য পীঠ আশ্ৰমত তেখেতক লগ ধৰিলোঁ আৰু কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি আজি এই সাক্ষাৎকাৰ। সত্যৰঞ্জন বৰা, আপোনাক সাম্প্ৰতিক বাৰ্তালৈ স্বাগতম। আমাৰ তৰফৰ প্ৰথম প্ৰশ্ন হ'ল, আপুনি এই পাঠান চিনেমাখন চাইছে নেকি? পাঠান মানুহে চোৱা চিনেমা জানো? এতিয়া আপুনি সুধিব বাকীবোৰ গৰু নেকি যিবোৰে চাইছে? মই গৰু বুলি কোৱা নাই, কাৰণ আমি যিটো কথা কৈছোঁ ৰাষ্ট্ৰীয় পতাকাৰ যিটো ৰঙক, গেৰুৱা ৰংটোক বেচৰম ৰং বুলি কৈছে। আৰু এইটো মই ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি, ৰাষ্ট্ৰীয় স্বাভিমানৰ প্ৰতি, জাতীয় পতাকাৰ প্ৰতি, সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি, ভাৰতীয়ত্বৰ প্ৰতি অপমান বুলি ভাবিছোঁ। ভাৰতৰ সংবিধানৰ প্ৰতি অপমান বুলি ভাবিছোঁ। গতিকে মই ভাৰতীয় হিচাপে অন্ততঃ ভাৰতৰ কাৰণে, দেশৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে কিবা কৰিব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা। অন্ততঃ মোৰ হাতেৰে যাতে অপমানিত নহয় সেইটো মই কৰিব পাৰোঁ, সেইটো মই কৰিছোঁ। সেইকাৰণে মোৰ জাতীয় পতাকাৰ ৰঙক, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি ভাৰতবৰ্ষ বিশ্বৰ একমাত্ৰ দেশ য'ত ৰঙৰ উৎসৱ পালন কৰা হয়, যিটো ফাকুৱা বা দৌল যাত্ৰা বুলি আমি যেতিয়া কওঁ, দৌল উৎসৱ। আৰু সেই ফাকুৱা বা সেই ৰং উৎসৱক আমি যেতিয়া কোনোবাই বেচৰম ৰং বুলি ক'ব, সেই ৰংটো যিয়েই নহওক, তেতিয়াহ'লে পোনপটীয়াকৈ এইটো আমাৰ সত্তাত, আমাৰ সহানুভূতি, কি কয়, আমাৰ দৰ্শনত, আমাৰ আত্মাত, আমাৰ আৱেগ অনুভূতিৰ পৰা লগতে আমাৰ চিন্তা দৰ্শন সকলোতে আঘাত সানিছে। আৰু তেনেকুৱা আঘাত সনা কাম মই অন্ততঃ নিজে গৈ উপভোগ কৰিব নোৱাৰোঁ। আৰু যিধৰণে নগ্নতাৰ বেহা আৰম্ভ কৰিছে বলিউডে, আৰু য'ত আমি সংস্কাৰমুখীৰ কথা কৈছোঁ, তাত সেই নগ্নতাৰ, সেই ধৰণৰ উন্মাদ নগ্নতাৰ হেৰি নাই। আৰু ইছলামৰ যিটো দুমুখীয়া চৰিত্ৰ, তেওঁলোকে কয় এফালে হিজাব আৰু বুৰ্খাৰ ভিতৰত তেওঁলোকে নাৰীৰ সৌন্দৰ্য বিচাৰি পায় তেওঁলোকে, কিন্তু যিটো কেৰেক্টাৰ, পিছত ৰিভিউ আমি চাইছোঁ, এইটো বোলে ISI কেৰেক্টাৰ এটা, ISI এজেণ্ট দীপিকা পাডুকনৰ কেৰেক্টাৰটো পাকিস্তানী মুছলমান মহিলা। মুছলমান মহিলাক তেওঁলোকে যদি হিজাব বিচাৰে, কাৰণ হিজাব বিচাৰি চিঞৰ বাখৰ কৰিছে, হিজাবৰ কাৰণে আমাৰ হিন্দু ল'ৰা হত্যাও কৰিছে বিভিন্ন সময়ত। গতিকে তেওঁলোকক হিজাবৰ কাৰণে চিঞৰ বাখৰ কৰা মুছলমানে আকৌ কি ভিত্তিত মুছলমান মহিলা এজনীক এক প্ৰকাৰে নগ্ন কৰি দেখুৱাব পাৰে? তে এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ চাবলৈ কোন যাব? আৰু বহুতে কৈছে এইখন ভিডিঅ' গেমহে বোলে, চিনেমা নহয় একোৱেই নাই। তো মোৰ ভিডিঅ' গেম খেলা অভ্যাসেই নাই, জন্মৰ পৰা ভিডিঅ' গেম দেখিয়ে নাপালোঁ, খেলিয়ে নাপালোঁ। আৰু ভিডিঅ' গেম গৈ এনেই সময়বোৰ কিয় নষ্ট কৰোঁ? নাই যোৱা, মই পাঠান চাবলগীয়া চিনেমা বুলি মই ভবা নাই। আৰু দেখা গ'ল যে আপুনি এই দীপিকা পাডুকন আৰু আপোনাৰ শ্বাহৰুখ খানৰ বিৰুদ্ধে আপুনি এজাহাৰ দিছে গীতানগৰ থানাত। কিন্তু চাবলৈ গ'লে যোনখন ফিল্ম বনাইছে তাতে মানে চবেই হিন্দু মানুহ, ধৰকচোন ডিৰেক্টৰৰ পৰা লিৰিক ৰাইটাৰ, মিউজিক ডিৰেক্টৰ যি নহওক চব হিন্দু। অকল শ্বাহৰুখ খান অকল মুছলিম মানুহ আৰু দীপিকা পাডুকনো হিন্দু। গতিকে আপুনি কিহৰ ভিত্তিত এইটো আপোনাৰ মুছলিম বুলি অকল শ্বাহৰুখ খানৰ নামত আৰু দীপিকা পাডুকনৰ নামত এইটো কেছ দিছে? নিশ্চয়, আপুনি চাগে FIR এখন পোৱা নাই। FIR খনত আমি প্ৰথমে ৰেছপনচিবল কৰিছোঁ প্ৰডিউচাৰক, কাৰণ তেওঁ পইচা দিলেহে কামটো কৰিব। আৰু তেওঁলোকতো শ্বাহৰুখ খান আৰু দীপিকা পাডুকন কিনো, পইচা দিলে এক্টৰহে সেইবোৰ, পইচা দিলে কাপোৰ খুলি দিব, আৰু কাপোৰ খুলি দিছেই। পইচা দিছে কাৰণে কাপোৰ খুলি দিছে, আৰুনো কি থাকিল, সেইখিনিও খুলি দিলেই হ'ল। কথাটো তেনেকুৱা আছিলে। যি নহওক, পইচাৰ কাৰণে আপুনি কাপোৰ খুলি দিব পৰা মানুহ, গতিকে তেনেকুৱা মানুহৰ ওপৰত মই ইমান চিঞৰিব লাগে বুলি ভবা নাই, কথা ক'ব লাগে বুলি ভবা নাই। কিন্তু মই FIR এখন যিখন দিছোঁ সেইখন 1 নম্বৰত প্ৰডিউচাৰ আছিলে, 2 নম্বৰতে ডিৰেক্টৰ আছিলে, 3 নম্বৰতে যিজনে গানটো লিখিছে, লিৰিক্স যিজন কৰিছে, লিৰিক্স ৰাইটাৰ গীতিকাৰ তেওঁৰ ওপৰত আছে, 4 নম্বৰ কৰিঅ'গ্ৰাফাৰজনৰ ওপৰত আছে, 5 নম্বৰত শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আছে। কাৰণ তেওঁলোক চবেই একোজন দেশৰ নাগৰিক। গতিকে দেশৰ নাগৰিকে যিকোনো কাৰণতে মই যিখিনি ক'লোঁ অলপ আগতে, সেইখিনি অপমান কৰাটো অনুচিত বুলি মই ভাবিছোঁ, সেইকাৰণে দিছোঁ। কিন্তু দুখৰ কথা যে আমাৰ যিখন চৰকাৰ, হিন্দুত্ববাদী চৰকাৰ বুলি কয় অসমত, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক হিন্দুত্ববাদৰ ব্লু আইড বয় বুলি কয়, ধ্বজা বাহক বুলি কয়, সেই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেইখন ৰাখি থ'লে, তেওঁলোকে
জেনেৰেল ডায়েৰীত এণ্ট্ৰিও কৰিলে, কিন্তু তাৰপিছত একো নকৰিলে। আৰু বৰঞ্চ দেখা পালোঁ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পুলিচ প্ৰশাসন দি চলিবলৈ দিলে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ইনডাইৰেক্টলি ভাৰতক অপমান কৰক, হিন্দু সভ্যতা সংস্কৃতিক অপমান কৰক, ৰাষ্ট্ৰীয় পতাকাক অপমান কৰক, সেইবোৰ তেওঁ কৰিবলৈ এৰি দিলে। সেইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত চৰিত্ৰ, যে সঁচা কথাটো নাই। আচলতে তেওঁ পাঠানৰ লগতে আছে, তেওঁ মুছলমানৰ লগতে আছে, বাকীবোৰ তেওঁ ভেকু ভাওনা কৰি আছে কাৰোবাক দেখুৱাবলৈ, কাৰোবাক সন্তুষ্ট কৰিবলৈ। সেইকাৰণে FIR খন আমি যিখিনি ভাবিছোঁ, চাওক, তাতকৈ বেছি আমিতো গৈ ভাঙি দিব নোৱাৰোঁ, আমিতো গৈ হলটো জ্বলাই দিব নোৱাৰোঁ, আমিতো আৰু যি টি কাম কৰিব নোৱাৰোঁ, সেইখিনি আমাৰ মানসিকতা নাই। হিন্দু সনাতন হিন্দু সত্তাই, হিন্দু দৰ্শনে আমাক সেইটো শিকোৱা নাই। আমি যিটো কৈছোঁ যে আমি আইনৰ ওচৰলৈ গৈছোঁ, তেওঁলোকক লিখিতভাৱে জনাইছোঁ, চিফ ছেক্ৰেটাৰীক লিখি দিছোঁ অসম চৰকাৰৰ, DGPক জনাইছোঁ, মুখ্যমন্ত্ৰীক লিখিতভাৱে জনাইছিলোঁ, FIR দিলোঁ, তাৰপিছত তেওঁলোকে একো নকৰে। তাৰমানে ক'ৰবাত তেওঁলোক সেই পাঠানৰ বহতীয়া যেতিয়া হৈছেই, আমিনো সাধাৰণ মানুহ হিচাপে আমি কি কৰিব পাৰোঁ? আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিছোঁ, আৰু ভাবিছোঁ সিমানখিনি কৰিছোঁ কাৰণেই বোধহয় অন্ততঃ এটা বস্তু স্পষ্ট হৈ গৈছে যে মুছলমানেই। সেইকাৰণে পাঠান চাবলৈ যিমান চিঞৰ বাখৰ মুছলমানে কৰিলে, পাঠানৰ নামত যিমান চিঞৰ বাখৰ মুছলমানে কৰিলে, আৰু হিন্দু যিখিনিয়ে কৰিছে, আপুনি কৈছে যে কিছুমানটো বেছিভাগ হিন্দুৱে, এই যেতিয়া আপোনাৰ চাওক, যি নিজে নাঙত হৈ পেলাই আনক কাপোৰ পিন্ধাব খোজা হিন্দুহে সেইখিনি, তেওঁলোকতো মুছলমান হৈ যোৱাই ভাল, লুঙি টুপি পিন্ধি শৰীৰৰ অংগ কাটি মুছলমান হৈ যাওক, আল্লাহু আকবৰ কওক। এইবোৰ সত্তাহীন মানুহ। সেইকাৰণে আচলতে এইটো কাৰণেই হৈছে, হিন্দুৰ ভিতৰত এনেকুৱা ধৰণৰ সত্তাহীন, স্বাভিমানহীন কিছুমান মানুহ আছে কাৰণে আজি এই কথাটো হৈছে। গতিকে এইবোৰ হৈ থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজ্যৰ কাৰণে যি কাম কৰিছে, চাৰিওপিনে বাহবা দি আছে, আপুনি কি অনুভৱ? আপোনালোকেহে দেখিছে বাহবাবোৰ। সংবাদ মাধ্যমে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়াটো দেখা নাপায়, সংবাদ মাধ্যমেতো হিমন্ত বিশ্ব শৰ্মাৰ ভালেই দেখা পায়। কিয় ভাল দেখা পায় সেইটো মই ক'ব নোৱাৰোঁ। আৰু যি নহওক, কোনোবাই ভাল দেখিছে বুলি ময়ো ভাল পাব লাগিব তেনেকুৱাতো কথা নাই। যিটো ভাল কাম কৰিছে সেইটো ভাল পাম। কিন্তু এতিয়া অসমীয়া ভাষাটো অসমতে বাধ্যতামূলক নহয় বুলি ক'ব অসমীয়া পৰীক্ষাত, সেইটো আপোনালোকে ভাল পাব পাৰে, মইতো ভাল নাপাওঁ সেইটো। আৰু যেতিয়া গড়ৰ খৰ্গখিনি তেওঁ জ্বলাই দিলে, সেইটো কোনোবাই ভাল পাব পাৰে যিকোনো কাৰণত, মইতো ভাল পোৱা নাই। কাৰণ সেই গড়ৰ খৰ্গখিনি ৰাষ্ট্ৰপতি ভৱনত ৰাখি পেলাই দেশৰ ল'ৰা ছোৱালীৰ কাৰণে, মানুহৰ কাৰণে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, নহ'লে এয়াৰপৰ্টবোৰত থৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, নহ'লে যিমানবোৰ ৰাষ্ট্ৰদূতৰ অফিচ আছে বিশ্বত, তাত দি পেলাই কৰিব পাৰিলেহেঁতেন, বিশ্বত থকা মিউজিয়ামবোৰত থৈ পেলাই কৰিব পাৰিলেহেঁতেন, নকৰিলে। তাৰমানে ৰকিবুলৰ লগত লগ লাগি আগতে চাগে বিক্ৰী কৰিলে, সেইকাৰণে তেওঁ জ্বলাই দিব লগা হ'ল। এইবোৰ ভাৰত বিৰোধী, অসম বিৰোধী সিদ্ধান্ত। তদুপৰি আপোনাৰ যিবোৰ দেখিছে এতিয়া বাল্য বিবাহৰ নামত যিটো কৰিছে, বাল্য বিবাহ আমি সমৰ্থন নকৰোঁৱে, বাল্য বিবাহ বন্ধেই হ'ব লাগে। কিন্তু তেওঁ আজি মুখ্যমন্ত্ৰী, তেওঁৰ আগতে শিক্ষামন্ত্ৰী আছিল, কি শিক্ষা দিলে তেতিয়াহ'লে? তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে, কি কৰিলে ইমান দিন? আজি যে কৈছে ইমান % নাবালিকা মাতৃ হৈছে, সিমান % হৈছে, আমুক জিলাত আমুক %, ইমান বছৰ তুমি কি কৰিলা? স্বাস্থ্যমন্ত্ৰী কোন আছিলে? শিক্ষামন্ত্ৰী কোন আছিলে? কেপাচিটি নথকা মানুহ। তাৰমানে এতিয়া দেখাক দেখি কিছুমান বহুৱালি কৰিব লাগিব, সেইকাৰণে বহুৱালি কৰিবলৈ আহিছে। আৰু কৈছোঁ নহয়, যিটো পদ্ধতিগতভাৱে যিটো কৰিব লাগে সেইটো তেওঁ নাই কৰা। উচ্ছেদ কৰিছে, উচ্ছেদৰ নামত ভেকু ভাওনা কৰিছে। এফালে দেখুৱাব যে উচ্ছেদ কৰিছোঁ, অবৈধ বাংলাদেশী বুলি, অবৈধ মুছলমান বুলি, অবৈধ বেদখলকাৰী বুলি তেওঁলোকে উচ্ছেদ কৰিছে। আনফালে আকৌ তেওঁলোকক মাটি দি পেলাই ছেটেলমেণ্ট কৰাইছে। তাৰমানে কি? তাৰমানে ছেটেলমেণ্ট কৰাৰ বুদ্ধি। মানে তোমালোকে বাহিৰত দেখুৱাই ভিতৰি কোপ চৰটো মাৰিছা, আৰু ভিতৰত গৈ পেলাই ভাতে একেলগে মাছে মাংসই খাইছা। এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ। গতিকে কোনে কি দেখিছে, কোনে কি কৰিছে, কৈ থাকক। তেনেকুৱা কথাবোৰ আৰু অসমৰ ৰাইজে গম পাব, আহিব লগা দিনত, আহি থকা দিনত অসমৰ ৰাইজে অনুভৱ কৰিব বুলি মই ভাবিছোঁ। দেখা গৈছে যে আমাৰ হিন্দু নাৰী যুৱতীৰ ওপৰত এই মুছলিমবোৰে আমাৰ ছোৱালীবোৰক লাভ জেহাদ বুলি কয়, লাভ জেহাদ কৰি কিবা কৰি ধৰ্মান্তৰণ কৰে, বিয়া পাতি নিৰ্যাতন কৰে। এইটো আপুনি কেনেকুৱা বিশ্লেষণ কৰে? চাওক, এইটোতো চলি আছে। সেইটো কেৰেলা হাইকোৰ্টে কোৱা কথা, লাভ জেহাদ বুলি। যি মুছলমান ল'ৰাই নিজৰ পৰিচয়টো বদলাই হিন্দুৰ পৰিচয় লৈ পেলাই হিন্দু ছোৱালী বোৱাৰীবোৰক সতীত্ব হনন কৰিছে, তেওঁলোকক লৈ গৈ বেশ্যালয়ত বিক্ৰী কৰিছে, বহু হিন্দু ছোৱালী বোৱাৰীক আত্মজাহ যাবলৈ বাধ্য কৰাইছে। দেখিছে মাজতে টিভি বাতৰি পেপাৰে পাইছে কেনেকৈ কাটি কুটি মাৰি নষ্ট কৰিছে। তাৰপিছতো চাওক, এই দুখটো আজি মই ইমান দিন মুছলমানক দিলোঁ, তেওঁলোকেতো কৰিবই নিজৰ ধৰ্মৰ কাৰণে, নিজক দিয়ে নে? আচলতে তেওঁলোকে নিজৰ মাজতে যৌনাচাৰ কৰিছিলে। এইটো এটা চাইণ্টিফিক কাৰণো আছে, তেওঁলোকে কিয় হিন্দু ছোৱালী বোৱাৰীক নষ্ট কৰে। এটা চাইণ্টিফিক কাৰণ এটা আছে, আমি যাক ক্ৰছ ব্ৰিডিং প্ৰচেছ বুলি কওঁ। ক্ৰছ ব্ৰিডিং মানে তেওঁলোকৰ নিজৰ মাজতে, ঘৰৰ পৰিয়ালৰ মাজতে যৌন সম্পৰ্ক হোৱাৰ কাৰণে তেওঁলোকৰ মাজত ল'ৰা ছোৱালী কণা
বোবা বেঙা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানসিকভাৱে শাৰীৰিকভাৱে বিকলাংগ ল'ৰা ছোৱালী জন্ম হয়। গতিকে তেওঁলোকৰ DNA-টো ডিজেনেৰেট হৈছে, DNA নষ্ট হৈছে। DNA ৰিপেয়াৰ কৰিবৰ কাৰণে তেওঁলোকে বেলেগ ধৰ্মৰ বা বেলেগ জাতৰ ছোৱালী তেওঁলোকে আনি পেলাই যিকোনো প্ৰকাৰে আনি নিজৰ DNA-টো ৰিপেয়াৰ কৰিব খুজিছে। সেইটো তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ নিজৰ ধৰ্মৰ কাৰণে, নিজৰ সম্প্ৰদায় ৰক্ষাৰ কাৰণে কৰিব। দুখটো আমাৰ হিন্দু ছোৱালী বোৱাৰীবোৰৰ, আমাৰ হিন্দু মানুহবোৰৰ। কাৰণ কি, আমি ইমানখিনি কৈ থকাৰ পিছতো আমি য'ত তেওঁলোকক দেৱী বুলি সন্মান কৰিছোঁ, পূজা অৰ্চনা কৰিছোঁ, আমাৰ হিন্দু নাৰীয়ে ক'ৰবাত নিজকে দেৱী হৈ থকাতকৈ কাৰোবাৰ ভোগৰ সামগ্ৰী হোৱাটো বেছি ভাল পোৱা হৈছে চাগে। আমি য'ত দেৱী বুলি তেওঁলোকক পূজা কৰিছোঁ, তেওঁলোকে কাৰোবাৰ এই যে কয় ইছলামত কুকুৰ বুলি কয় মহিলাবিলাকক, ছয়তান বুলি কৈছে, কাৰোবাৰ ছয়তান হৈ থাকিব বিচাৰিছে, কাৰোবাৰ সন্তান জন্ম দিয়া মেচিন হ'ব খুজিছে। গতিকে মই আজিতো মুছলমান ল'ৰা ছোৱালীতকৈ মইতো আজি হিন্দু ছোৱালী বোৱাৰীকে ক'ম, নিজৰ সত্তা হেৰুৱাইছে হিন্দু ছোৱালী বোৱাৰীয়ে, নিজৰ স্বাভিমান হেৰুৱাইছে, নিজৰ ধৰ্ম হেৰুৱাইছে, নিজৰ সমস্তখিনি স্বকীয়তা হেৰুৱাই পেলাই আজি হিন্দু ছোৱালী বোৱাৰী সেইকাৰণে এনেকৈ মুছলমানৰ হাতত পৰি পেলাই বেশ্যা হ'ব লগা হৈছে। আৰু এটা কথা যে কিছু বিতৰ্কমূলক কথা বা কিছু শুনা যায় কথা যে আপুনি গেৰুৱা বচন পিন্ধি এই হিন্দুত্ব নামত ভণ্ডামি কৰি কিবা অৰ্থ বিনিময়ত ক'ব পাৰে, কোনেনো কি কয়, মোৰনো কি মতলব আছে। যি নিজে কৰিব নোৱাৰে, যিজনে বুজি নাপায়, মূৰ্খেষু বিবাদ ন কৰ্তব্য বুলি কৈছে, মূৰ্খৰ লগত বিবাদ কৰা অনুচিত। গতিকে কোনে কি ভাবিছে, এতিয়া আপুনি মোক প্ৰশ্ন কৰিছে, আপুনি মোক কি প্ৰশ্ন কৰিব সেইটোতো আৰু মই নিৰ্ধাৰণ কৰি দিব নোৱাৰোঁ। আপুনি মোক যিটো কথা ক'লে মইতো আপুনি মোক নক'ব বুলি ক'ব নোৱাৰোঁ, আপুনিতো বাধ্য নহয়। তাতে এখন গণতান্ত্ৰিক দেশ, আপোনাৰ যি মন যায় তাকে ক'ব, আপুনি স্বাধীন। আপুনি কৈ থাকক কোনে কি কৈছে, সময় লাগিব। কাৰণ মই জন্ম হওঁতে একদিনত জন্ম হোৱা নাই, ৰুছ বিপ্লৱ বা ফৰাচী বিপ্লৱো এদিনত হোৱা নাছিলে, ভাৰত স্বাধীন হওঁতেও এদিনত হোৱা নাই, ভক্তি যিটো জাগৰণ, ভক্তি ধৰ্মৰ ভক্তি মাৰ্গ আহোঁতেও এদিনত হোৱা নাই, চবৰে সময় লাগিছে। ৰামচন্দ্ৰই 14 বা সত্য প্ৰতিষ্ঠা কৰিবলৈ 14 বছৰ বনবাস খাটিব লগা হৈছে, পৰশুৰামেও তপস্যা কৰিব লগা হৈছে, তেনেকৈ শ্ৰীকৃষ্ণ নিজেই কাৰাগাৰত জন্ম হৈ পেলাই আঁতৰত লুকাই থাকিব লগা হৈছে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ ক্ষেত্ৰত। তাৰপিছতো আজিও ৰামচন্দ্ৰ শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰিবলৈ এৰা নাই, ভূপেন হাজৰিকা শংকৰদেৱক তিৰস্কাৰ কৰিবলৈ এৰা নাই, আমাক তিৰস্কাৰ কৰিব। আৰু অসমত মই ভাবিছোঁ এই ধৰণে এই অগ্নি আৰু ত্যাগৰ প্ৰতীক এই গেৰুৱা বস্ত্ৰযোৰ কোনোবাই দীক্ষা লৈ পেলাই যেতিয়া পৰিধান কৰিছে, কাৰণ আজিকালিতো গেৰুৱা ৰংটো মূল্যই নোহোৱাই কৰি দিলে, বেচৰম ৰং বুলি ক'লেও কাৰো গাত নালাগে। আৰু দেখাক দেখি কিছুমানেতো গাত গেৰুৱা চাদৰখন লৈ পেলাই বিজেপি পলিটিচিয়ান বহুতে কি কৰিছে ৰাইজে দেখি আছে। গতিকে ৰাইজৰো দুখ নাই, তেওঁলোকে যি দেখি আছে বজাৰত তাকেই ক'ব, আৰু সেইকাৰণেই তেওঁলোকে তাৰ মাজৰে বুলি ভাবিছে। আৰু মইনো নহয় বুলি কেনেকৈ ক'ম, কাৰণ মইতো এনেকুৱা নহয় যে তেওঁলোকে মই কিবা ভাল কৰিছোঁ বুলি তেওঁলোকে ধৰিব পৰা নাই বা দেখা নাই, হয়তো ময়ো কৰিব পৰা নাই চাগে। আহি থকা দিনত ৰাইজে দেখিব, ৰাইজে বুজিব, অনুভৱ কৰিব, তেতিয়া ৰাইজে সঁচা কথাটো প্ৰকাশ হ'বলৈ জোৰ জবৰদস্তি কৰিব নালাগে, সময় লাগিব। ইট ইজ এ মানে ফেক্টৰ অফ টাইম অনলি। গতিকে সময়ৰ লগে লগে ই উত্তৰ দিব আৰু অসমৰ ৰাইজে বুজি পাব বুলি মই ভাবিছোঁ। এই আপুনি এটা সময়ত বিজেপিৰ সক্ৰিয় সদস্য হৈ আছিল, তাৰ নামো আছিল, কিন্তু বৰ্তমান আপুনি বিজেপিত নাই। আপুনি বিজেপি ত্যাগ কৰিছে না আপোনাক তাৰ পৰা অব্যাহতি দিয়া হৈছে? যেতিয়া আপোনালোকে দেখিছে মই পদত্যাগ কৰিছিলোঁ প্ৰাথমিক সদস্যৰ পৰাও, আজি প্ৰায় জুলাই মাহত, যোৱা বছৰ 2022 জুলাই মাহত মই পদত্যাগ কৰিছোঁ প্ৰাথমিক সদস্য পদৰ পৰা। বিভিন্ন সময়ত বিভিন্নজনে কৰিছিলে, নুপুৰ শৰ্মাকো বিজেপিয়ে বিভিন্ন কাৰণত বহিষ্কাৰ কৰিব লগা হৈছে। মোকতো বহিষ্কাৰ কৰিছে বুলি বাতৰি আপোনালোকে পোৱা নাই চাগে। বিজেপি অফিচত চাবচোন, মোক বহিষ্কাৰ কৰা কিবা চিঠি আছে নেকি? এতিয়া যদি বেকডেটত লিখি পেলাই আপোনালোকক দিয়ে ক'ব নোৱাৰোঁ, তেওঁলোকে মোক বহিষ্কাৰ কৰা নাই। আচলতে তেওঁলোকে মোক বহিষ্কাৰ কৰিব নোৱাৰে, কাৰণ মই বিজেপি সংগঠনৰ সাংগঠনিক সংবিধানৰ পৰিপন্থী কাম মই একোৱেই কৰা নাই। সেইকাৰণে বিজেপিৰ কোনো ৰাইট নাছিলে মোক বহিষ্কাৰ কৰিব, নোৱাৰে। আজিও মই বিজেপিৰ সংবিধানক বাদ দি এটা শব্দও কোৱা নাই যেতিয়ালৈকে। আজি যদিও মই বিজেপিৰ প্ৰাথমিক সদস্যও নহয়, তাৰপিছতো বিজেপিয়ে মোক প্ৰশ্ন কৰিব এইকাৰণে নোৱাৰে, কাৰণ বিজেপিৰ সংবিধানত আছে যে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়। গতিকে মোৰ ৰাষ্ট্ৰৰ সমস্যা আছে, মই ৰাষ্ট্ৰৰ কথা কৈছোঁ, যে বিজেপিৰ সংবিধানৰ ভিতৰৰ কথা কৈছোঁ। গতিকে তেওঁলোকে কি ভিত্তিত মোক বহিষ্কাৰ কৰিব? আৰু কৈছে যে আমাৰ ডেম'ক্ৰেচি আছিলে বিজেপিৰ ভিতৰত, আজি নোহোৱা হ'ল। হিমন্তৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী হ'লে, নেতা হ'লে আৰু তাত ডেম'ক্ৰেচি নথকাটো স্বাভাৱিক। কিন্তু আমিতো তেনেকুৱা নহয়, আমিতো কাৰো হাতৰ পুতলা নহয়, আমিতো কাৰো নিকিনা বান্ধি নহয় দিয়কচোন, যোনে যি ক'ব তাকে কৰিম। গতিকে আমি নিজৰ সত্তা থকা মানুহ, নিজৰ মান অভিমান আছে, স্বাভিমান আছে, আমি তেনেকৈ জীয়াই থাকিম। বাঘে ভোক লাগিলেও ঘাঁহ খাবলৈ নাযায়। গতিকে আমি নিজৰ স্বাভিমান লৈ জীয়াই আছোঁ, এটা সত্তা লৈ আহিছোঁ, সত্তা লৈ গৈ আছোঁ। গতিকে যেতিয়ালৈকে পাৰিম তেতিয়ালৈকে থাকিম, যেতিয়ালৈকে নোৱাৰিম তেতিয়াতো এদিন এনেও মৰিব লাগিব। সেইকাৰণে যিদিনালৈকে জীয়াই থাকিম
সেইদিনালৈকে সত্য শুদ্ধ হৈ পেলাই জীয়াই থাকিম ভাবিছোঁ। এতিয়া এই ধৰণৰ কাৰো বহতীয়া হৈ কাম কৰিব নোৱাৰোঁ, কাৰণ বহতীয়া যিহেতু নহয় কাৰোৰ, গতিকে বহতীয়া হোৱাতকৈ নিজৰ স্বতন্ত্ৰভাৱে কাম কৰিম, যি কৰিম। আৰু ভৱিষ্যতে কিবা ক্ষেত্ৰত অসমৰ খাতিৰত যদি হয় তেতিয়া কাৰোবাক সাংগঠনিক দিশত কোনোবাই যদি আমাক বিচাৰে আমি নিশ্চিতভাৱে থাকিম, কিন্তু ভৱিষ্যত আৰু ইলেক্ট্ৰেল পলিটিক্স নকৰোঁ। ইলেক্ট্ৰেল পলিটিক্সত অসমৰ ৰাইজে মোক কেতিয়াও দেখা নাপায়। ইলেকশ্যন খেলি মই ইলেকশ্যন খেলাৰ ৰাজনীতিটো মই কৰিবলৈ নাযাওঁ। মই নিজে ইলেকশ্যন নেখেলোঁ কোনো কাৰণত কেতিয়াও। এইবোৰ আপোনালোকে ষ্টেটমেণ্ট ৰাখিব পাৰে, কিন্তু সাংগঠনিকভাৱে পলিটিকেল ফিলচফিত মই আছোঁ। আৰু পলিটিক্সৰ সেইকাৰণেই কৰিব আহিছোঁ নাই যে পলিচি নিৰ্ধাৰণ হ'ব লাগিব। পলিচি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত যদি ক'ৰবাত কেতিয়াবা কৰিব লগা হয়, তাৰ কাৰণে মই প্ৰস্তুত হৈছোঁ। ধন্যবাদ বৰা ডাঙৰীয়া, আমাক আজি গুৰুত্বপূৰ্ণ সময় দিয়াৰ কাৰণে।